হেল্ল' ফ্ৰেণ্ডছ, আজি আমি আলোচনা কৰিব গৈ আছোঁ আমাৰ দেশৰ গোটেইকেইটা ৰাজ্য আৰু ইয়াৰ ৰাজধানীৰ বিষয়ে। আমাৰ মুখস্থ কৰাৰ অলপো প্ৰয়োজন নাই, আমি অতি শ্বৰ্ট ট্ৰিক্সৰ সহায়ত গোটেইকেইটা ৰাজধানীৰ নাম জানি থ'ম। ভিডিঅ'টো চোৱাৰ পিছত যিকোনো এখন ৰাজ্যৰ নাম দেখাৰ লগে লগে অট'মেটিকেলি আপোনাৰ মনত ইয়াৰ ৰাজধানীৰ নামটো আহি যাব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট আমি লৈছোঁ অৰুণাচল প্ৰদেশ। ইয়াৰ ৰাজধানী হৈছে ইটানগৰ। ইয়াত অৰুণাচল শব্দটোত এটা শব্দ লুকাইছে, চাওক অৰুণ শব্দটো, অৰুণচল এইটো বুজাইছে। অৰুণাচল শব্দটোৱে বুজাইছে অৰুণচল। ক'ত বল? নগৰলৈ বল। ঠিক আছে, অৰুণ বল, ক'ত বল? নগৰলৈ বল। ইটানগৰ, ইয়াৰ পৰা আমি উলিয়াই লৈছোঁ নগৰ শব্দটো। আমি অৰুণাচল শব্দটো দেখাৰ লগে লগে আমাৰ মনলৈ আহি যাব ইটানগৰ। অৰুণ ক'ত বল? নগৰলৈ যাওঁ বল। অৰুণাচল, ইটানগৰ। তাৰপিছত আছাম, ইয়াৰ ৰাজধানী দিছপুৰ, সকলোৱে জানো। তাৰপিছত চাওক বিহাৰ, ইয়াৰ ৰাজধানী হৈছে পাটনা। এতিয়া চাওক বিহাৰ শব্দটোত কি শব্দ লুকাই আছে? বিহাৰ অৰ্থাৎ বিয়া, হয়নে নহয়? যদি আমি বিয়া কৰিব বিচাৰোঁ তেন্তে পাটনা, এই শব্দটো লুকাই আছে পটুৱা, হয়নে নহয়? পাটনা, পটুৱা, এই শব্দটোৰ পৰা আমি উলিয়াই ল'ব লাগিব যে ছোৱালী পটাব লাগিব। বিয়া কৰিবলৈ হ'লে ছোৱালী পটাব লাগিব, হয়নে নহয়? এতিয়া আমি বিহাৰ শব্দটো দেখাৰ লগে লগে আমাৰ মনলৈ আহি যাব লাগে পাটনা অৰ্থাৎ পটুৱা। ঠিক আছে, বিহাৰৰ ৰাজধানী হৈছে পাটনা। তাৰপিছত চাওক ছত্তীশগড়, ইয়াৰ ৰাজধানী হৈছে ৰায়পুৰ। ঠিক আছে, ছত্তীশগড়ৰ ৰাজধানী হৈছে ৰায়পুৰ। এই শব্দটোত আপুনি চাওক ছত্তীশগড় অৰ্থাৎ গড়, এই শব্দটো এটা শব্দ ওলাই আহিছে গড়। গড় যিটো জীৱ আমাৰ গড়। ঠিক আছে, গড় যোনে হত্যা কৰে তেওঁক কেতিয়াও ৰায় দিব নালাগে, কেতিয়াও তেওঁক মাফ কৰি দিব নালাগে। এই শব্দটোৰ পৰা আমি ৰায় শব্দটো উলিয়াই ল'ব লাগিব। এতিয়া ছত্তীশগড় দেখাৰ লগে লগে আমাৰ মনলৈ আহিব লাগিব ৰায়পুৰ। গড় যোনে হত্যা কৰে তেওঁক কেতিয়াও ৰায় দিব নালাগে, গতিকে ছত্তীশগড়ৰ ৰাজধানী হৈ গ'ল ৰায়পুৰ। তাৰপিছত চাওক গোৱা, গোৱাৰ ৰাজধানী হৈছে পাঞ্জী। গোৱাৰ ৰাজধানী হৈছে পাঞ্জী। এই গোৱা শব্দটো এটা শব্দ হয়, তামোলৰ আন এটা শব্দ। আমাৰ অসমত বহুতে গোৱা বুলিও কয় তামোলটোক, গতিকে এই গোৱা শব্দটোৰ পৰা আমি ওলাই ল'ব লাগিব এইটো তামোল বুলি, বা তামোল বা গোৱা। গোৱা শব্দটো ইয়াৰ লগে লগে পাঞ্জী, ইয়াৰ ৰিলেটেড কি হৈছে? পাণ, PAN, এয়া পাণ ৰিলেটেড হৈ আছে। গোৱা, পাণ, এই দুটা ৰিলেটেড সদায় হৈয়ে থাকে আমাৰ অসমত, গোৱা পাণ বুলি। গতিকে গোৱা দেখাৰ লগে লগে আমাৰ মনলৈ আহিব লাগিব যে পাঞ্জী, গতিকে গোৱাৰ ৰাজধানী হৈছে পাঞ্জী। চাওক ট্ৰিক্সবোৰ আপুনি মনত পিকচাৰৰ দৰে ইমাজিন কৰি ল'ব, তেতিয়া মনত ৰখাত অতিকৈ সহজ হৈ পৰিব। তাৰপিছত চাওক গুজৰাট, গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। এতিয়া চাওক গুজৰাট আমি সকলোৱে জানো মহাত্মা গান্ধী গুজৰাটৰ সৈতে ৰিলেটেড, তেওঁ গুজৰাটত জন্ম হৈছিলে, গতিকে গান্ধীনগৰ, ইয়াত গান্ধী নামটো উল্লেখ আছে, গতিকে গুজৰাট গান্ধীনগৰ, এইটো অতি সহজে আমাৰ মনত থাকি যাব। তাৰপিছত চাওক হাৰিয়ানা, ইয়াৰ কেপিটেল হৈছে চণ্ডীগড়। এইটো একেবাৰে সহজ, ট্ৰিক্সৰ ইমান প্ৰয়োজন নাই, হাৰিয়ানা চণ্ডীগড়, এইটো মনত থাকি যাব। তাৰপিছত চাওক হিমাচল প্ৰদেশ, ইয়াৰ কেপিটেল হৈছে বা ৰাজধানী হৈছে চিমলা। হিমাচল, এইটো মনত থাকিব, হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা। হিমাচল, হিম মানে বৰফ, অতি ঠাণ্ডা জেগা, গতিকে চিমলা এখন বহুত ঠাণ্ডা জেগা হয়। ইয়াৰ পৰা আপোনালোকে মনত ৰাখিব পাৰিব হিমাচল, চিমলা, হিমাচল প্ৰদেশৰ ৰাজধানী হৈছে চিমলা, এইটো অতি সহজ, মনত থাকি যাব আপোনালোকৰ। তাৰপিছত চাওক জম্মু এণ্ড কাশ্মীৰ, ইয়াৰ ৰাজধানী হৈছে শ্ৰীনগৰ। এইটো অতি সহজে আপোনালোকে মনত ৰৈ যাব, তথাপিও এটা ট্ৰিক্স কৈ দিছোঁ। জম্মু এণ্ড কাশ্মীৰ, জম্মু আৰু কাশ্মীৰত জানেই আপোনালোকে কিমান কাজিয়া পেচাল হৈ থাকে। এতিয়া এই শব্দটোৰ পৰা, শ্ৰীনগৰ শব্দটোৰ পৰা আমাৰ মনলৈ আহিব লাগিব শ্ৰীকৃষ্ণ অৰ্থাৎ ভগৱান। জম্মু আৰু কাশ্মীৰত ইমান কাজিয়া পেচাল হৈ থাকে, গতিকে ইয়াত সকলো শ্ৰীকৃষ্ণৰ ওপৰতে, সকলো শ্ৰীকৃষ্ণহে চম্ভালি ৰাখিব পাৰিব, গতিকে জম্মু এণ্ড কাশ্মীৰ শব্দ দেখাৰ লগে লগে আমাৰ মনলৈ আহি যাব শ্ৰীনগৰ, গতিকে জম্মু এণ্ড কাশ্মীৰ কেপিটেল হৈছে শ্ৰীনগৰ। তাৰপিছত চাওক ঝাৰখণ্ড, ইয়াৰ কেপিটেল হৈছে ৰাঞ্চি। এই শব্দটো আমি এনেদৰে মনত ৰাখিব পাৰোঁ যে ঝাৰখণ্ড অৰ্থাৎ ঝাৰ জংঘল, ঝাৰ জংঘলত আমি ৰাঞ্চি, ৰাণ, এই শব্দটোৰ পৰা আমি ওলাই আহিব পাৰিব ৰাণ শব্দটো, গতিকে আমি ঝাৰ জংঘলত আমি ৰাণ কেতিয়াও কৰিব নোৱাৰোঁ, হয়নে নহয়? ঝাৰখণ্ড, ইয়াৰ এই শব্দটোৰ পৰা ওলাই আহিছে ঝাৰ জংঘল, আৰু ৰাঞ্চি, ইয়াৰ এই শব্দটোৰ পৰা ওলাই আহিছে ৰাণ, অৰ্থাৎ ঝাৰ জংঘলত আমি ৰাণ কৰিব নোৱাৰি, এনেদৰে আমি মনত ৰাখিব পাৰোঁ। গতিকে ঝাৰখণ্ড শব্দটো দেখাৰ লগে লগে আমাৰ মনলৈ আহিব ৰাণ অৰ্থাৎ ৰাঞ্চি। ঠিক আছে, ঝাৰখণ্ডৰ কেপিটেল হৈছে ৰাঞ্চি। তাৰপিছত চাওক কৰ্ণাটক, ইয়াৰ ৰাজধানী হৈছে বেংলুৰু। কৰ্ণাটকৰ ৰাজধানী বেংলুৰু।
কৰ্ণাটক শব্দটোত এটা শব্দ ওলাই আহিছে চাওক কৰ্ণাটক অৰ্থাৎ কৰ নাটক অৰ্থাৎ নাটকৰ নাটক কোনে কৰে বেংগালুৰু বেঙা এই শব্দটোৰ পৰা এটা শব্দ ওলাইছে চাওক বেঙা শব্দটো ওলাইছে বেঙা মানে একো বুজি সুজি নাপায় কি কৰে নাটক কৰি থাকে গতিকে কৰ্ণাটক শব্দটোৰ পৰা ওলাই আহিব কৰ্ণাটক কোনে নাটক কৰে বেংগালুৰু অৰ্থাৎ বেঙা মানুহে নাটক কৰি থাকে গতিকে কৰ্ণাটক শব্দটো দেখাৰ লগে লগে আমাৰ মনলৈ আহি যাব বেংগালুৰু ঠিক আছে তাৰ পিছত চাওক কেৰেলাৰ ৰাজধানী হৈছে তিৰুৱনপুৰম ঠিক আছে কেৰেলা মানেতো জানোই আমি যেটো সবজি কেৰেলা সবজি তিতা কেৰেলা এটোতো এই শব্দটোৰ পৰা এইটো ওলাই আহিছে আৰু তিৰুৱনপুৰম এই শব্দটোৰ পৰা এটা শব্দ ওলাই আহিছে চাওক তিৰু অৰ্থাৎ তিৰুতা মানুহে কি কৰে সদায় কেৰেলা বনাই থাকে আমি আৰু কেৰেলা খাই ভাল নাপাওঁ সদায় কেৰেলা বনাই থাকে তিৰুতা মানুহে গতিকে কেৰেলা শব্দটো দেখাৰ লগে লগে আমাৰ মনলৈ আহি যাব লাগে তিৰু অৰ্থাৎ তিৰুৱনপুৰম গতিকে কেৰেলাৰ ৰাজধানী হৈছে তিৰুৱনপুৰম আমি অতি সহজে আমাৰ মনত ৰাখি ল'ব পাৰিম এনেদৰে তাৰ পিছত চাওক মধ্যপ্ৰদেশ ইয়াৰ কেপিটেল হৈছে ভোপাল মধ্যপ্ৰদেশ অৰ্থাৎ মধ্যপ্ৰদেশ ঠিক আছে আৰু ভোপাল শব্দটোৰ পৰা এটা শব্দ ওলাই আহিছে ভূ অৰ্থাৎ ভূ ইয়াত আমি লগাই দিছো ভূ মধ্য গতিকে এই দুটা শব্দ একেলগে মেচিং হৈ গৈছে চাওক ভূ মধ্য বুলি কয় যে ভূ মধ্য একেবাৰে মধ্যপ্ৰদেশ ভোপাল গতিকে মধ্যপ্ৰদেশ শব্দটো দেখাৰ লগে লগে আমাৰ মনলৈ আহি যাব লাগে ভূ অৰ্থাৎ ভূ মধ্য অৰ্থাৎ ভোপাল মধ্যপ্ৰদেশৰ ৰাজধানী হৈছে ভোপাল তাৰ পিছত চাওক মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই এইটো আৰু ইমান ট্ৰিক্সৰ প্ৰয়োজন নাই মোৰ মতে মহাৰাষ্ট্ৰ মুম্বাই এইটো সকলো মনত থাকিব মহাৰাষ্ট্ৰৰ ৰাজধানী হৈছে মুম্বাই তাৰ পিছত চাওক মণিপুৰৰ ৰাজধানী হৈছে ইম্ফাল মণিপুৰ শব্দটোৰ পৰা এটা শব্দ মনলৈ আহিছে মানি অৰ্থাৎ মানি মানে টকা মণিপুৰ মানি শব্দটো ওলাই আহিছে আৰু ইম্ফাল শব্দটোৰ পৰা এটা শব্দ চাওক ফাল অৰ্থাৎ ফেইল মানুহৰ হাতত মানি নাথাকিলে সকলো ক্ষেত্ৰতে ফেইল হৈ যায় ইমান লেভেল দিব নোৱাৰে সকলো ক্ষেত্ৰতে ফেইল হৈ যায় মানি নাথাকিলে মানুহ সকলো ক্ষেত্ৰতে ফেইল হৈ যায় গতিকে মণিপুৰ শব্দটো দেখাৰ লগে লগে মানি অৰ্থাৎ টকা মানি ফেইল অৰ্থাৎ ইম্ফাল গতিকে মণিপুৰৰ ৰাজধানী হৈছে ইম্ফাল তাৰ পিছত চাওক মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং এইটো ইমান ট্ৰিক্সৰ প্ৰয়োজন নাই মোৰ মতে মেঘালয় শ্বিলং এইটো মনত থাকিব মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং তাৰ পিছত চাওক মিজোৰামৰ ৰাজধানী হৈছে আইজল দুইটা শব্দতে এটা শব্দ লক্ষ্য কৰক ইয়াতো শব্দটোত আছে জেড বুলি শব্দটো আছে আৰু ইয়াতো চাওক জেড বুলি আছে গতিকে এনেদৰে আপোনালোকে মনত ৰাখিব পাৰিব মিজোৰাম আইজল মিজোৰামৰ ৰাজধানী হৈছে আইজল তাৰ পিছত চাওক নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা আমাৰ গান এটাও আছে অসমীয়া গান এটাও আছে যে যাবলৈ মন যায় বান্ধৈ নাগালেণ্ড কোহিমা এনেকুৱা গান এটা আছে গতিকে নাগালেণ্ড শব্দটো দেখাৰ লগে লগে আমাৰ কোহিমা মনলৈ আহি যাব যে নাগালেণ্ডৰ ৰাজধানী হৈছে কোহিমা তাৰ পিছত চাওক উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ ইয়াত চাওক উৰিষ্যা শব্দটোৰ পৰা ওলাই আহে উৰি যোৱা শব্দটো উৰা শব্দটো মনলৈ আহে আৰু ভুৱনেশ্বৰ শব্দটোৰ পৰা আহে ভুৱনেশ্বৰ ঈশ্বৰ মানে ভগৱান শব্দটো ওলাই আহে এতিয়া চাওক ভগৱানে কি কৰিব পাৰে উৰিব পাৰে উৰিষ্যা অৰ্থাৎ উৰিব পাৰে ভগৱানে উৰিব পাৰে আমি ৰামায়ণ মহাভাৰত এইবোৰ দেখিলে আমি গম পাওঁ যে ভগৱানবোৰে উৰিব পাৰে উৰি যাব পাৰে এঠাইৰ পৰা আন ঠাইলৈ এনেদৰে আমি মনত ৰাখিব পাৰোঁ যে উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ অৰ্থাৎ উৰিব পাৰে ভগৱান বাছ এনেদৰে ইমাজিন কৰি লওক অটোমেটিকলি মনত থাকি যাব তাৰ পিছত চাওক পাঞ্জাব ইয়াৰ ৰাজধানী হৈছে চণ্ডীগড় এইটো সকলোৰে মনত থাকিব পাঞ্জাব চণ্ডীগড় এইটো একেবাৰে ইজি হয় পাঞ্জাব চণ্ডীগড় বাছ তাৰ পিছত চাওক ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ ইয়াত ৰাজস্থান শব্দটোৰ পৰা এটা শব্দ ওলাই আহে চাওক ৰাজস্থান অৰ্থাৎ ৰাজা আৰু ইয়াত আহিছে জয়পুৰ ৰজাৰ প্ৰজাবিলাকে কি কৰে ৰজাৰ জয় কৰি থাকে হয়নে নহয় এটা ইমাজিন কৰি লওক ৰজাৰ প্ৰজাবোৰে যে ৰজাক জয় কৰি থাকে অৰ্থাৎ ৰাজস্থান ৰাজা এই শব্দৰ পৰা ওলাই আহি আছে
যে ৰাজস্থান জয়পুৰ এনেদৰে আমাৰ মনলৈ অটোমেটিক্যালি আহি যাব ৰাজস্থানৰ কেপিটেল হৈছে জয়পুৰ তাৰ পিছত চাওক ছিক্কিমৰ ৰাজধানী হৈছে গেংটক ছিক্কিম শব্দটোৰ পৰা এটা শব্দ ওলাই আহে ছিক্কিম অৰ্থাৎ সিক্কা বা মুদ্ৰা সিক্কা মানে মুদ্ৰা গেংটক অৰ্থাৎ গংগা গেংটক শব্দটোৰ পৰা ওলাই আহিছে গংগা হয়নে নহয় আমি গংগা নদীত আমি কি কৰোঁ সিক্কা পেলাওঁ হয়নে নহয় সিক্কা পেলাওঁ অৰ্থাৎ মুদ্ৰা পেলাওঁ গতিকে ছিক্কিম শব্দটো দেখাৰ লগে লগে যে আমি সিক্কা ক'ত পেলাওঁ গেংটক অৰ্থাৎ গংগাত আমি সিক্কা পেলাওঁ অৰ্থাৎ ছিক্কিম দেখাৰ লগে লগে আমাৰ মনলৈ আহি যাব গেংটক বাছ ছিক্কিমৰ ৰাজধানী হৈছে গেংটক তাৰপিছত চাওক তামিলনাডু ইয়াৰ কেপিটেল হৈছে চেন্নাই তামিলনাডু অৰ্থাৎ তামিল শব্দটোৰ পৰা এটা শব্দ ওলাই আহি আছে তামিল মিলা হয়নে নহয় মিলা শব্দটো ওলাই আহিছে আৰু চেন্নাই অৰ্থাৎ স্নেহ ল'ৰা ছোৱালীয়ে মিলে কেতিয়া স্নেহ কৰিবলৈ ভাল পাবলৈ হয়নে নহয় তামিল শব্দৰ পৰা ওলাই আহিছে মিলিবলৈ অৰ্থাৎ স্নেহ কৰিবলৈ মৰম কৰিবলৈ তামিলনাডু চেন্নাই ঠিক আছে এনেদৰে আমি মনত ৰাখিব পাৰোঁ তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই তাৰপিছত চাওক তেলেংগানা ৰাজধানী হৈছে হায়দৰাবাদ এইটো একেবাৰে ইজি হয় তেলেংগানা ৰাজধানী হায়দৰাবাদ এইটো সকলোৰে মনত থাকিব তাৰপিছত চাওক ত্ৰিপুৰা ইয়াৰ ৰাজধানী হৈছে আগৰতলা এইটো ইজি হয় এনেদৰে মনত ৰাখি থ'ব তাৰপিছত চাওক উত্তৰ প্ৰদেশৰ ৰাজধানী হৈছে লক্ষ্ণৌ এনেদৰে মনত ৰাখিব ইজি হয় তাৰপিছত উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেহৰাদুন এইটো মনত থাকিব তাৰপিছত চাওক ৱেষ্ট বেংগলৰ ৰাজধানী হৈছে কলকাতা ৱেষ্ট বেংগল শব্দটোৰ পৰা আমাৰ মনলৈ আহে বেংগল অৰ্থাৎ বাংলা মানুহ ক'ত থাকে বেছিভাগ কলকাতা গতিকে ৱেষ্ট বেংগল আমাৰ মনলৈ অহাৰ লগে লগে আমাৰ মনলৈ আহি যাব কলকাতা আজিৰ একেবাৰে শেষৰটো হৈছে অন্ধ্ৰপ্ৰদেশ ইয়াৰ ৰাজধানী হৈছে আগত আছিল হায়দৰাবাদ এতিয়া বৰ্তমান হৈছে অমৰাৱতী অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে অমৰাৱতী এইটো মনত ৰাখিব বৰ্তমান চেঞ্জ হৈছে অমৰাৱতী